নমস্কাৰ আজিৰ মেডিটেশ্যন ক্লাছলৈ মই সকলোকে স্বাগতম জনাইছো মই আজি আপোনালোকক কৈ যাম আৰু মই যেনেদৰে কৈ যাও তেনেদৰে আপোনালোকে ধুনীয়াকৈ কৰি যাব কেৱল মই যি কওঁ সেইখিনি শুনি যাব আপোনালোকে আৰামদায়ক এজাগাত বহি লওক ধুনীয়াকৈ ৰাইছাৰ পোন কৰি বহি লওক এতিয়া আমি উশাহ নিশাহ ব্যায়ামটো কৰিম নাকেৰে উশাহ লওক আৰু মুখেৰে এৰি দিয়ক নাকেৰে উশাহ লওক আৰু মুখেৰে এৰি দিয়ক নাকেৰে উশাহ লওক আৰু এৰি দিয়ক এতিয়া আপোনালোকে নিজৰ চকুবিলাক বন্ধ কৰি লওক আৰু মই যেনেদৰে কওঁ ঠিক তেনেদৰে আপোনালোকে কৰি যাব সকলোৱে চকুবিলাক বন্ধ কৰি লওক আপোনাৰ শৰীৰটো সম্পূৰ্ণ এতিয়া ৰিলেক্স এতিয়া যেন আপোনালোকে শুই আছে আপোনালোকৰ শৰীৰটোক এতিয়া অকল আৰাম দিয়ক আপোনালোকৰ এতিয়া ভৰিলৈ মন কৰক যে আপোনালোকৰ ভৰিৰ তলুৱা কেইখন একেবাৰে লৰচৰ কৰা নাই জঠৰ হৈ পৰিছে লাহে লাহে আপোনালোকৰ সেই অস্থিৰতা ওপৰলৈ নামি আহিছে ওপৰলৈ উঠি আহিছে লাহে লাহে আপোনালোকৰ ভৰিৰ আঁঠুকেইটা একেবাৰে খাপ খাই ধৰিছে লৰচৰ কৰিব পৰা নাই লাহে লাহে এই আৰাম কঁকাললৈ আহিছে আপোনালোকে ভৰিখন একেবাৰে লৰচৰ কৰিব পৰা নাই লাহে লাহে এই আৰাম আপোনালোকৰ হাত পাইছে আপোনালোকৰ হাতকেইখন একেবাৰে লৰচৰ কৰিব পৰা নাই লাহে লাহে এই আৰাম আপোনালোকৰ চকু পাইছে আপোনালোকৰ শৰীৰটো সম্পূৰ্ণভাৱে জঠৰ হৈ পৰিছে কেৱল মই কোৱা কথাখিনিহে আপোনালোকে শুনি আছে আপোনালোকৰ মগজুৱে সম্পূৰ্ণ কাম কৰি আছে এতিয়া আপোনালোকে মূৰৰ ওপৰত এটা বগা পোহৰ অনুভৱ কৰক আপোনালোকৰ মূৰৰ ওপৰত এটা বগা পোহৰ আছে সেই বগা পোহৰ এতিয়া আপোনালোকৰ মূৰৰ ওপৰৰ পৰা লাহে লাহে তললৈ নামি আহি আছে লাহে লাহে এই পোহৰটো আপোনালোকৰ মূৰৰ পৰা চকু পাইছে লাহে লাহে এই পোহৰ আহি গল পাইছে গলৰ পৰা নামি নামি আপোনালোকৰ পেটৰ পৰা তললৈ নামি গৈ আছে এতিয়া সেই বগা পোহৰ আপোনালোকৰ ভৰি পাইছে ভৰিৰ পৰা নামি নামি ভৰিৰ তলুৱা পাইছে আপোনালোকৰ শৰীৰৰ ভিতৰত যি লেতেৰাবিলাক আছে সেই বগা পোহৰে সকলোবিলাক আঁতৰাই দিছে এতিয়া আপোনালোকে আপোনালোকৰ শৰীৰত চাওক যে আপোনালোকৰ শৰীৰ বগা পোহৰে ভৰি পৰিছে এতিয়া আপোনালোকে আকৌ মূৰৰ ওপৰত চাওক যে এটা গোলপীয়া পোহৰ
সেই বগা পোহৰতকৈও ডাঙৰ গোলপীয়া পোহৰ এটা আছে। সেই পোহৰটো হ'ল প্ৰেমৰ প্ৰতীক। সেই পোহৰটো এতিয়া আমাৰ শৰীৰৰ ভিতৰলৈ সোমাই লৈ আহে। আপোনালোকে লক্ষ্য কৰক যে আপোনালোকৰ মূৰৰ ওপৰৰ পৰা সেই গোলপীয়া পোহৰ লাহে লাহে আহি আপোনালোকৰ চকু পাইছে। চকুৰ পৰা গোটেই মুখ সেই গোলপীয়া পোহৰে ভৰি পৰিছে। লাহে লাহে সেই গোলপীয়া পোহৰ আহি আপোনালোকৰ গলৰ পৰা গোটেই হাত আৰু লাহে লাহে গোটেই শৰীৰলৈ সেই গোলপীয়া পোহৰ বিয়পি পৰিছে। লাহে লাহে সেই পোহৰটো আহি আপোনালোকৰ ভৰি পাইছে। ভৰিৰ পৰা লাহে লাহে নামি গৈ আঁঠু পাইছে। আৰু আঁঠুৰ পৰা এতিয়া ভৰিৰ তলুৱা চুইছে। আপোনালোকৰ শৰীৰৰ প্ৰত্যেকটা অংগ এতিয়া সক্ৰিয় হৈ উঠিছে। এতিয়া আমি আমাৰ মূৰৰ ওপৰত এটা সোণালী পোহৰ আমি কল্পনা কৰিম। এটা সোণালী পোহৰ আছে। সেই পোহৰটোৱে আমাৰ শৰীৰটোক শক্তি যোগাব। এতিয়া আমি সেই সোণালী পোহৰ লাহে লাহে আমাৰ শৰীৰলৈ লৈ আহিম। আপোনালোকে চাওক, আপোনালোকৰ মূৰৰ ওপৰেদি